নমস্কাৰ ৰাম ৰাম আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই পূৰবীয়ে আপোনালোক সকলোকে দীপাৱলীৰ বহুত শুভেচ্ছা আপোনালোকৰ ঘৰখন সুখ শান্তি সমৃদ্ধিৰে উজ্বলি থাকক সদায় তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজিৰ ভিডিঅ'টোত মই কেইটামান কুৱেশ্যনৰ এনসাৰ দিম সংকল্প ৰিলেটেড গোটেইকেইটা কুৱেশ্যন সো ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে সংকল্প লোৱাৰ আগত ৰাম স্তুতি ৰাম বন্দনা ৰামজীৰ অৱতাৰ ৰাম নাম এইখিনি যিকোনো এটা পঢ়িলে হ'বনে সুধিছে হ'ব ৰাম স্তুতি পঢ়িলে হ'ব বা ৰাম নাম ল'লে হ'ব যিকোনো এটা পঢ়িলে হ'ব সংকল্প লোৱাৰ আগত আৰু গোটেইখিনি যদি পঢ়াৰ অসুবিধা হয় বা টাইমো যদি নিমিলে যেহেতুকে আজিকালি ব্যস্ততাপূৰ্ণ জীৱন সকলোৰে সো হ'ব ৰাম স্তুতি পঢ়িলে হৈ যাব 2 নম্বৰ প্ৰশ্নটো তেৱে সুধিছে একেলগে 5টামান কুৱেশ্যন সুধিছে তেও 2 নম্বৰ কুৱেশ্যনটো সুধিছে যে আমি যে সংকল্প ললে থাপনাখনত আমি ফল ফুল দিও সেইখিনি ৰেগুলাৰ চেঞ্জ কৰিব লাগিব নেকি আপোনালোকে মানে সংকল্প ললে যিখন আসন বা মন্দিৰতো যদি কৰে তেতিয়াহলে আপোনালোকে সদায় তাত নতুন ফুল আৰু ফল যদি আপোনালোকৰ সুবিধা মিলে তেতিয়াহলে আপোনালোকে আসনখনত এড কৰিব পাৰে আৰু এইটো বহুত কি কম আৰু কি কুৱেশ্যন সুধিছে বুলি কম 2-3 নম্বৰ কুৱেশ্যনটো সুধিছে যে সংকল্প ললে আমি 2-3টা ইচ্ছা একেলগে ক'ব পাৰিম নেকি একেলগে এটা সংকল্প ললে মই এইটোৱে কম যে আপোনালোকে যেহেতুকে আগতে যিবিলাকে সংকল্প লৈ পোৱা নাই তেওঁলোকে আগতে ফাৰ্ষ্ট এটা ইচ্ছাৰে আপোনালোকে সংকল্পটো ল'ব কাৰণ তেওঁৰ লগত বিশ্বাস এটা কানেকশ্যন কৰা বহুত বেছি দৰকাৰ যদি আপোনালোকে 3-4টা মান একেলগে এবাৰতে সংকল্প লওঁতে কৈ দিয়ে তেওঁক আকৌ যদি পিছত সম্পূৰ্ণ নহয় তেতিয়া নিজৰ বিশ্বাসটো মানে শেষ হৈ যাব তেওঁৰ প্ৰতি কাৰণে আগতে আপুনি এটা সংকল্প বা এটা আপোনাৰ প্ৰবলেম কৈয়ে সংকল্প ষ্টাৰ্ট কৰিব মোৰ ব্যক্তিগত মতামত সেইটো বাকি আপোনালোকৰ কথা আৰু তেওঁ সুধিছে যে আমি সংকল্প লওঁতে আমি আৰু এইটো বহুতৰে কুৱেশ্যন থাকে দেই সংকল্প লওঁতে আমি একচুয়ালি ফাৰ্ষ্ট দিনাখনে যে হাতত পানী ল'ব লাগে এইটোৱে আৰু তাৰ পিছত আৰু আমি সদায় মানে তেওঁৰ ওচৰত আমি সংকল্প লৈ থাকিব নালাগে কাৰণ আমি ফাৰ্ষ্ট দিনাখনে তেওঁৰ লগত আমি সংকল্পিত হৈ যাওঁ আৰু তেওঁক আমাৰ প্ৰবলেমটো সদায় I don't think সদায় তেওঁক আমাৰ প্ৰবলেমটো ক'ব লাগিব ফাৰ্ষ্ট দিনাখন যেহেতুকে নাম গোত্ৰ এইবিলাক মা দেউতাৰ নাম কৈ ক'ব তেওঁক নিজৰ প্ৰবলেমটো সো মই নাভাবো যে সদায় তেওঁক মানে আমাৰ প্ৰবলেমটো জনাব লাগিব তেওঁ যেহেতুকে জানে এবাৰ আপুনি জনাইছে সো এইটো নজনালে হ'ব আৰু তেওঁক সদায় আৰু তেওঁৱে সুধিছে তেওঁৰ 5 নম্বৰ প্ৰশ্নটো যে হনুমানক সেন্দুৰ দিব লাগিব নে নালাগে আৰু কোন সময়ত দিব লাগে আমি ভগৱানক যেতিয়াই তেতিয়া আমি তেওঁক আৰাধনা কৰিব পাৰো কাৰণ তেওঁ আমাক জন্ম দিছে তেওঁক আমি যিকোনো সময়তে আমাৰ বিপদ হলে তেওঁক যিকোনো সময়তে আমি তেওঁক স্মৰণ কৰিব পাৰো আৰু হনুমানজি সেন্দুৰ কয় যে বহুতে হনুমানজি সেন্দুৰ মহিলাসকলে দিব নালাগে কিন্তু মই মানে ঘৰত পূজা কৰিলে দিয়া যায় কিন্তু বাহিৰত ৰাজুৱা যেহেতুকে কিছুমান নিয়ম থাকে সো তাত দিব নালাগে ঘৰৰ ফটোখনতে আপোনালোকে ফট দিব পাৰে যেতিয়া পূজা কৰিব আপোনালোকে তাৰে আগমুহূৰ্তত ফট তেওঁ হনুমান সেন্দুৰ এটা পাই নহয় সেইটো দিব পাৰে আমি যেতিয়া সংকল্প লম যদি আমি আসন পাতি কৰো তেতিয়া আমি আসনখন সাইডে মচিব নালাগে নেকি লাগিব আমি আসনখনৰ সাইডে হাতেৰে বা ভাল এখন কাপোৰেৰে মুছি আনিব লাগিব আৰু এইখিনি জেগাকন সাইডে কিন্তু আমি যেহেতুকে বা কলপাত পাতি কৰিম বা কিবা যদি গামোচা পাৰি কৰে তেতিয়া গামোচা বা কলপাতখন উঠাই তলটো মুছি আনিব নালাগে সাইডে মুছি আনিলে হ'ল আসনৰ আৰু বহুতৰে কুৱেশ্যন সুধি আছিল যে সংকল্প ললে আমি ভাত খাব পাৰিম নে সংকল্প ললে ভাত খাব পাৰিব আৰু বহুতে সুধি আছিল যে তেল মৰা দালি সালি এইবিলাক খাব পাৰিম নে পাৰিব সংকল্প ললে এইটো হে আপোনালোকে খাব নালাগে নন ভেজ পিয়াজ নহৰু এইবিলাক খাব নালাগে তাৰ বাদে আপোনালোকে জিৰা পাউডাৰ ধনিয়া পাউডাৰ ঘৰত যদি আছে ঘৰত এইটো খুন্দাটো যোনটো গোটাকে আনি যে খুন্দে সেইটো খাব পাৰিব গোটা জিৰা ধনিয়া পাউডাৰ আৰু তেল দি এনেকে খাব পাৰিব এইটো লৈ একো নাই
আৰু আপোনালোকে যদি ভাবে যে মই সেইকেইদিন একদম কমপ্লিটলি বইল খাম, সেইটো আপোনালোকৰ ওপৰত কথা। মই কিন্তু তেনেকৈ খাইছিলোঁ আৰু ভাজি চাজি তেনেকৈ খাইছিলোঁ আৰু চব্জি তব্জি, পূৰা কমপ্লিট বইল খোৱা নাছিলোঁ মই। নেক্সট কুৱেশ্যনটো আছিলে, যদি মই সংকল্প লওঁ তেতিয়াহ'লে ঘৰৰ মানুহেও মানে নিৰামিষ খাব লাগিব নেকি? সেইটো নিজৰ নিজৰ কথা, ঘৰৰ মানুহে নাখাবও পাৰে, নিজৰ কথা। কিন্তু যোনে মেইন সংকল্প লয় তেওঁ কমপ্লিট নিৰামিষ খাব লাগিব আৰু পিঁয়াজ নহৰু এইবিলাক খাব নোৱাৰে, কমপ্লিট মানে ভেজ খাব লাগিব। আৰু এইটো বহুতৰে কুৱেশ্যন থাকে যে হনুমান চালিচাখন ক'ত কিনিব পাওঁ? হনুমান চালিচাখন আপোনালোকে কিতাপৰ দোকান পায় নহয়, তাত কিনিব পাব আপোনালোকে। অসমীয়া হিন্দী দুয়োখনে যি লাগে আপোনালোকক কিনিব পাব। আৰু নহ'লে কিছুমান মন্দিৰৰ ওচৰত দোকানবিলাক থাকে নহয়, তাতো আপোনালোকে হনুমান চালিচাখন কিনিব পাব। আৰু নহ'লে অনলাইনো অসমীয়াখন নাপায় চাগে, হিন্দীখন পাই যাব অনলাইন। নেক্সট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে যে আনৰ কাৰণে সংকল্প ল'ব পাৰিনে? নিশ্চয় পাৰি আনৰ কাৰণে সংকল্প ল'ব। এইটোতো মই ক'ম যে আনৰ কাৰণে সংকল্প লৈছে মানে আপুনি মানে পিয়'ৰ মনৰ মানুহ, আনৰ ভালৰ কাৰণে লৈছে। আজিকালিতো তেনেকুৱা মানুহ পাবলৈ টান। নেক্সট আকৌ এটা কুৱেশ্যন, হনুমান চালিচা সংকল্প ল'লে আমি কলপাত বা যে গামোচাখনত আমি নিজে বহিব লাগিব নেকি? নিজে বহিব নালাগে, আমি তেওঁক বহাব লাগিব, হনুমানজীক বা ৰামজীৰ ফেমিলিহঁত যিখন ফটো থাকিব, ফল মূল চাকি ধূপ চবখিনি মানে কলপাতখনত দিব লাগিব। বা আপোনালোকে যদি গামোচাৰো আসন পাতি কৰে তেনেকৈ চবখিনি মানে কলপাত বা গামোচা বা ৰঙা কাপোৰত বা মন্দিৰত আপোনালোকে য'ত কৰে তাত কৰিব পাৰিব। আৰু নিজে বহাকৈ বেলেগ এখন ধোৱা কাপোৰ এখন লৈ ল'ব আৰু নিজে বহাৰ কাৰণে, আৰু সদায় সেইখন কাপোৰতে বহিব সদায় পূজা কৰা টাইমত। চ' এইকেইটা আছিল আজিৰ কুৱেশ্যন কেইটাৰ এনচাৰ দিবলৈ মই ট্ৰাই কৰিছোঁ। চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে। থেংক ইউ ছ' মাছ। ৰাম ৰাম।